নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ ব্লগ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বাকী আজি প্ৰগ্ৰাম এটা আছে দিহানাম তেল গৰমত, তাকে ওলাইছোঁ আৰু। বাকী আমাৰ পোৱালি ভাটিটো পাই গ'লেই। বাকী বলক আৰু আটাইখিনি আপোনালোকক ক'ত কেনেকৈ কি কৰিব পাৰোঁ আটাইখিনি আপোনালোকক দেখাই আছোঁ। আমাৰ এজনী দেহা বাই বাই কৈ দিয়া। বাকী দেহাক এৰিলোঁ আৰু। বাকী বলক আৰু ভিডিঅ'টো আজি ইয়াৰ পৰাই আপোনালোকক উপহাৰ দিম, তাতে আৰম্ভ কৰোঁ। বাকী আহি পাই গ'লোহি আপোনাৰ দিহানাম যাৰ ঘৰত হ'ব, ওচৰৰে মানুহৰ ঘৰত আহি পাইছোঁহি। বাকী এয়া ভাইটি পূৰা মন চন মাৰি আছে। বাকী আমাৰ এইকেইজন চাওক ৰাইজ পূৰা মানে একদম কি ক'ব আৰু এনজয়। বাকী বলক আৰু আপোনালোকক আটাইখিনি দেখাই আছোঁ। অলপ দূৰৰ পৰা আহিছোঁতো, খাই বৈ ল'ম ধুনীয়াকৈ। কণ্ট্ৰল খাই বৈ ল'বলৈ মাতি আছে, তাকে খাই বৈ ড্ৰেছ পোছাক কৰি আৰু আৰম্ভ কৰিম আৰু। বাকী বলক দেখাই আছোঁ আটাইখিনি। বাকী কি ক'ব ৰাইজ, দিহানাম গাবলৈ আহিলে পেলাই আপোনাৰ ওচৰতে মানে ভাওনা ভাগ আছে, তাকে আটাইকেইজন দাদাকো লগ পালোঁ, তাকে পালোঁহি আৰু। গোটেই এনেকুৱা হ'ল, চাই লওক। অকণমান চাই দিয়ক। আমাৰ নাৱত পূৰা একদম বিজি আৰু মানে ৰাইজ কি ক'ব, আজি মানে কলৰ ভাগ্য পৰিছে দেখিছে নাই। ইমানেই ডাঙৰ কল পৰিছে মানে, চা আকৌ এবাৰ দেখাই দিয়ক। গজব বেজ্জতি। বাকী সঁচাকৈ বৰ্তা কেইজনমানক লগ পালোঁ। বিশেষকৈ পুৰণি আমাৰ হেৰাই যাব ধৰা যিখিনি কলা সংস্কৃতি, বিশেষকৈ আপোনাৰ দিহানামখিনি আগৰ, সেইখিনি আপোনাৰ আজি শুনিবলৈ পাই সঁচাই নিজে বহুত ধন্য মানিছোঁ। বিশেষকৈ আমিতোতো এতিয়া নতুনকৈ ধৰি লওক উঠি অহা প্ৰজন্মবিলাকে নতুন কিছুমান গীত গাবলৈ লৈছোঁ, তেওঁলোকেতো আগৰখিনি গাইছে, সেইটো কাৰণে শুনি সঁচাকৈ বহুত ভাল লাগিলে। সেইটো কাৰণে আপোনালোকক তাৰো অলপ দেখাবলৈ যত্ন কৰিম। বাকী বলক আৰু আপোনালোকক সকলো দেখাই আছোঁ। বাকী আমি প্ৰগ্ৰেম শেষ কৰিলোঁ। প্ৰগ্ৰেম শেষ কৰি খানা খালোঁ। খানা খাই মেলি আৰু আমি যাবলৈ ওলাইছোঁ আৰু। এইটো ভাইটিৰ লগতে তেনেকৈ খাই মেলি তেওঁলোকৰ ঘৰতে আছিলোঁ এতিয়া। বাকী আৰু আটাইকেইজন ওলাইছোঁ যাবলৈ। বাকী বলক আৰু আপোনালোকক অনাগত দিনত ভাল ভিডিঅ' দিবলৈ যত্ন কৰিম। বাকী আমাৰ চেনেলটো আপোনালোকে সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব, কিবা ঘণ্টাটো বজাই ৰাখিব। বাকী বলক আৰু আজিলৈ আপোনালোকক ইয়াতেই সামৰণি মাৰিছোঁ। বাই বাই, টাটা, গুড নাইট।